সেইকাৰণে এইবাৰ সত্ৰং নৈত আমাৰ গহপুৰত যিটো ভয়ংকৰ পৰিৱেশ, এই পৰিৱেশটো সেইদিনাখন আমি চাই আহিলোঁ। আমাৰ আগৰ মন্ত্ৰী মহোদয়ে ফ্লাড ৱাল দি ইমান ধুনীয়াকৈ নদীখন একদম মানে নগৰ মজিয়াই দি উলিয়াই লৈ গৈছে। তাত কিনাৰত মানুহো আছে আৰু নদীখনো যেতিয়া মানে হঠাতে পানী হয়, পানীও বৈ যোৱা এটা পৰিৱেশ আছে। অকণমান এক্সপেঞ্চিভ হয়, কিন্তু ভাগে ভাগে 3 বছৰ প্ৰায় আধাতকৈ কাম বেছি হ'ল। এতিয়া 1 কিলোমিটাৰমান বাকী আছে আৰু এই গোটেইটো মাননীয় আগৰ জলসম্পদ মন্ত্ৰীগৰাকীয়েহে এই গোটেই তেনেকুৱা ধৰণৰ এটা সিদ্ধান্ত ল'লে। এইবাৰ আমি নাজিৰা সমষ্টিত এটা ফ্লাডৱালৰ কাৰণে আমি ধৰিছোঁ আৰু আপোনাৰ নদীখনতো যদি আমি ফ্লাডৱালখন ধৰি দিওঁ, নগৰৰ মাজত যিটো হঠাতে হোৱা বানপানী সমস্যা নাগালেণ্ডৰ পৰা ওলাইছে, সেই তাৰ পৰা আপোনালোকে নিশ্চিতভাৱে উদ্ধাৰ হ'ব আৰু মই এই কামখিনি অনাগত দিনত কৰিম বুলি আশ্বাস দিলোঁ। কুৱেশ্যন নম্বৰ 44 শ্ৰী প্ৰকাশ চন্দ্ৰ দাস। মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা আছে। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই দিয়া প্ৰশ্নৰ উত্তৰসমূহ মই পাইছোঁ, অধ্যয়ন কৰিছোঁ আৰু এই প্ৰশ্নৰ উত্তৰসমূহ সঠিকভাৱে দিয়াৰ কাৰণে মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম আন্দোলনৰ হোৱাৰ আজি 47 বছৰ হ'ল, চুক্তি সম্পন্ন হোৱাৰ 40 বছৰ হৈছে। এই চুক্তি অকল এখন দস্তাবেজ নহয় চৰকাৰী, ইয়াত 860গৰাকী শ্বহীদৰ ত্যাগৰ বিনিময়ত হোৱা এখন চুক্তি। এই চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত বিশেষভাৱে দীৰ্ঘদিন শাসনত আছিলে কংগ্ৰেছ চৰকাৰ আৰু বিশেষভাৱে এই চুক্তিখন স্বাক্ষৰ কৰিছিলে সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে। আৰু এই দীৰ্ঘদিন সময় চৰকাৰত থাকি এই চুক্তিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যি দায়িত্ব পালন কৰিব লাগিছিল, সেই দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰে সম্পূৰ্ণ ব্যৰ্থ হৈছিলে, যাৰ কাৰণে কি আজি এই সমস্যাসমূহ আজিও সমাধান হোৱা নাছিল। কিন্তু অসম NDA চৰকাৰ অহাৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ সদিচ্ছা আৰু আন্তৰিকতাৰ কাৰণে অসম চুক্তি ৰূপায়ণৰ কাৰণে কেবিনেট চাব কমিটি গঠন কৰিছিল আৰু উত্তৰ লখিমপুৰত কেবিনেট